যুৱকজন আমাৰ অসমৰে হয়। তেওঁ গছৰ ছাঁত থিয় হৈ থাকি বোকাত ননমাকৈ ৰিম'টৰ সহায়ত কেনেকৈ ট্ৰেক্টৰখন চলাইছে চাই লওক। আৰু সেই ট্ৰেক্টৰেৰে তেওঁ ৰিম'টৰ সহায়ত খেতি কৰি পৰিয়ালটো পোহপাল দি আছে। তেওঁ মটৰ ভেহিকেল ইঞ্জিনিয়াৰিং পাছ কৰিও আধুনিক প্ৰযুক্তিবিদ্যাৰ সহায়ত খেতি কৰি নিজেই স্বাৱলম্বী হ'ব বিচাৰিছে। একান্ত মনোবল থকাৰ কাৰণে তেওঁ আজি ৰিম'টৰ সহায়ত অত্যাধুনিক ট্ৰেক্টৰখন চলাব পাৰিছে।